নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ এটি আমাৰ অন্য ভিডিঅ'লৈ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা বেহাবাৰী আউটপোষ্টত অভিনয় কৰা সুস্মিতা ওৰফে পাৰ্বিন চুলতানাই অসমবাসীক দিলে এটি খুবেই ভাল খবৰ। এতিয়া খবৰটোনো কি জানিবলৈ আমাৰ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী পাৰ্বিন চুলতানা মাতৃ হ'বলৈ ওলাইছে আৰু এই ভাল খবৰটি তেওঁ সামাজিক মাধ্যমত ভিডিঅ' যোগেদি তেওঁ নিজে জনাইছে। লগতে তেওঁ কেইখনমান ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰিছে। আহকচোন চাওঁ তেওঁ কি ফটো আপলোড কৰিছে।